এইফালে আজি আমি এতিয়া আহিছোঁ কিহত কেঁচা শাক আৰু মানে লাই আৰু মাংসৰ বিচাৰি মাংস দোকান আৰু পাচলি দোকানলৈ আহিছোঁ। মানে আমাৰ ঘৰত যিহেতু পুৰুষ নাই, এতিয়া মহিলাৰ ৰাজত্ব আৰু সকলোখিনি এতিয়া মহিলাই কৰিব লাগে। আৰু এতিয়া আমি আহি আছোঁ আৰু মা মই এইফালে মোৰ গা বেয়া, তথাপিতো খাবলৈ এৰা নাই। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আমাৰ সৰু সৰু বজাৰবিলাক দেখাই থাকিম। হ'ল আমাৰ শৰাইঘাট দলং, মিনি শৰাইঘাট দেখাই আছোঁ ৰ'ব। এইটো হ'ল পাহাৰ, একদম আমি পাহাৰৰ পৰা উঠি উঠি গৈ এয়া আমাৰ দলং। গাঁৱৰ ভিতৰতো ইমান ডাঙৰ, যথেষ্ট ডাঙৰ দলং। যিবোৰ দলং আচলতে প্ৰয়োজন বেলেগতো হৈ আছিল, কিন্তু উপায় নাই, আমাৰ গাঁৱতে এনেকুৱা ডাঙৰ ডাঙৰ দলং বনাই দিলে। আমাৰ কাৰণেতো ভালেই বাৰু, সেয়াই আৰু এইফালে এটা জুৰি জান বুলি কয়, এইটো এটা জুৰি বৈ গৈছে। গাঁৱৰ পৰিৱেশত বেলেগনো কি দেখিব, গছ গছনি চাৰিওফালে। গৰম দিনকেইটা বাৰু বহুত বেছি ভালেই লাগে। এইফালে আমি মাংস লৈ লৈছোঁ দেই। পাণ মাংস ধেৰ আছে কিন্তু। এতিয়া আমি আহিছোঁ শাকৰ বজাৰলৈ দেই। এইফালে চব্জি বজাৰ পাই গ'লোহি। আজি লাই শাক নাই নেকি? অঁ, হেল্ল' গাইজ, কি কৰি আছে আপোনালোকে? আৰু এতিয়া আহি আমি বজাৰৰ পৰা পালোঁহি। মই বজাৰ গৈছিলোঁ আৰু মোৰ গাটো একদম পূৰা চৰ্দি, ভাল নাই, তথাপিতো আৰু ভিডিঅ'টো কৰিছোঁ। আৰু বজাৰলৈ যাবলৈ যিহেতু লগ নাছিলে মাৰ লগত, সেইকাৰণে মা মই দুইজনে গ'লোঁ। আমাৰ ঘৰৰ পৰা অকণমান যাব লাগে, আৰু ডাঙৰকৈ বজাৰ মানে আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়। দূৰ মানে আপোনাৰ 2 কিলোমিটাৰমান যাব লাগিব। আৰু এতিয়া সৰু সুৰাকৈ ওচৰতে মানুহবিলাকে দোকান দিছে, সৰু সুৰা বজাৰ বাৰু ওচৰতে আছে, মানে বিচাৰিলে পাই যাওঁ। কিন্তু আটাইতকৈ দুখৰ কথা, আমি বিচাৰি গৈছিলোঁ লাই নাপালোঁ। দুটা বস্তুৰ ভিতৰত এটা বস্তু হ'ব বুলি ভাবিছিলোঁ। আজি গাহৰি খাম, গাহৰি খোৱা মানুহ নাই, মই আছোঁ আৰু পাপাহঁত যিহেতু নাই ঘৰত। মা আৰু চয়নিকাই গাহৰি নাখায়, সিহঁতি খায়, বাকী সকলো খায়, গাহৰি নাখায় বাৰু। সেইটো কাৰণে আজি ব্ৰইলাৰ মাংসৰ লগত লাই শাক খাম বুলি ভাবিলোঁ। আৰু দুটাৰ ভিতৰত এটাৱে নাপালোঁ। গাহৰিটো নহ'লেই, কাৰণ ঘৰৰ কোনো নাখায়, অকলে খাবলৈ মন নাযায়। আৰু বাকী লাই শাকটো আজি মোৰ ভাগ্য বেয়া, লাই শাকটো মই নাপালোঁ। সেই আৰু বাকী সৰু সুৰা কিবাকিবি বজাৰ আছিলে, সেইখিনি মায়ে কৰিলে, কৰি মেলি আমি আহিলোঁ। আৰু আচাৰ যিহেতু থৈছে মায়ে, আচাৰত দিয়া কিবা মছলা কিবাকিবি আছিলে, মানে কি কয়, শুকান জলকীয়া কিবাকিবি ল'বলৈ, সেয়াও আমি ল'লোঁ। লৈ এতিয়া আহি ঘৰ পালোঁহি আৰু এতিয়া একাপ চাহ খাম। চাহ খাই বাকী আজি কিবা এটা খাম বুলি ভাবিছোঁ, সেয়া ঠিক কৰিম, আপোনালোকক দেখাই থাকিম। মাজবা আজি মই চুঙা চাউল খাম, আৰু এইফালে বৰ্তাই কাটি দিছে বা হৈ যাব চাগে। চুঙা একদম আনি ৰেডি, আৰু আজি চুঙা চাউল খাব লাগিব আৰু। এইফালে আজি আমাৰ চুঙাত চাউল দিয়া খোৱা হ'ব। মায়ে ঠিক কৰি আছে, কিবা এটা খাম বুলি কৈ আছিলোঁ যে, সেইদিনা খোৱা নহ'ল মানে, আৰু সেইটো কাৰণে আজি সেইফালে ঠিক কৰি আছে। বন্ধ কৰি দিব নে? অকণমান ডাঙৰ হ'লে ভাল হ'ব, এই বাঁহ ভাল নহয়।
এয়া আমাৰ এতিয়া জুইত দি দিয়া হৈছে, তলত এতিয়া পূৰা দপদপাই জুই দি দিয়া হ'ব। গাঁৱৰ জেগাত আৰু চবৰ ঘৰতে কেঁচা পাকঘৰটো থাকেই, টাউনতো কেতিয়াবা প্ৰয়োজন হয়, খাবলৈ মন যায় ন। আৰু এতিয়া ইয়াতে মই মিছ কৰিছোঁ আমাৰ চুনুক, সি খুব বেছি ভাল পায় গাঁৱৰ পৰিৱেশৰ লগতে আৰু এনেকৈ জুইত বনোৱা যিকোনো বস্তু মানে মেইনলি গাহৰি পোৰা আৰু চুঙাত দিয়া এনেকৈ চাউল সি খাই বৰ ভাল পায়। সি যিহেতু নাই, তাক নথকাৰ কাৰণে বেয়া লাগিছে মনটো। আৰু ইমানকেইটা এতিয়া কেইটা হ'ল 4টা। আজি আমাৰ মহিলা পাৰ্টি এইফালে একদম চয়নিকা পুৰা খোজ। চয়নিকাও যিহেতু মন গৈ আছিলে, চয়নিকা একদম পুৰা খাবলৈ পাম আৰু বুলি পুৰা মনটোত ভাবি আছে। আমাৰ এতিয়া বনাই আছে একদম পুৰা মাংস, চয়নিকাই মায়ে এইফালে চুঙাত দিয়া চাউলৰ লগত লাগি আছে। আজি খানাটো এনেকৈ হ'ব, কিন্তু বেয়া লাগিছে পাপা নাই, ভাইটি নাই, আৰু পাপাই খুব বেছি ভাল পায় চুঙাত দিয়া চাউল, গাহৰি মাংস, ভাত। কিন্তু আজি গাহৰিটো নাই, পাপা নাই কাৰণে মই আজি গাহৰি খাবলৈ নাপালোঁ। আৰু মা চয়নিকাই যিহেতু নাখায় সেইটো কাৰণে নহ'ল আৰু নাই যি নাই, আজি মই লাই শাকটো বিচাৰি নাপালোঁ জানেনে। ভাবিছিলোঁ লাই শাক আৰু ব্ৰইলাৰ মাংস বনাই খাম বুলি, চয়নিকাই মই পাতি আছিলোঁ, কিন্তু সেয়া নহ'ল বাৰু। একো নাই, বিহু আহি আছে, বিহুত পাপা আহিব, পাপাৰ লগত ধুনীয়াকৈ খাব লাগিব, যদিহে পাপাই সময় পায় আহিবলৈ। সেয়াই। বাকী আজি আমাৰ খানাৰ মহিলা পাৰ্টি, চয়নিকা, মই, মা তিনিজনী আজি আমি খাব লাগিব। আৰু কেতিয়াবা আমাৰ মিনি পাৰ্টি এনেকৈ হৈ থাকে। আৰু বেছি মোৰ বেয়া লাগিছে আৰু এটা কথাত, চুনো মোৰ ভাগিন হয়, খুব মৰমৰ একমাত্ৰ, সিও নাই, সিও ভাল পায় আৰু সি কৈ থাকে ন জুইত বনোৱা যিকোনো খানাই ভাল লাগে বুলি, তো তাৰ খুব প্ৰিয় এইবিলাক। সিও নাই যেতিয়া তালৈ বেয়া লাগিছে। আৰু গোটেইখিনি লগ হৈ মেলি আকৌ খাম, আমাৰ তেনেকুৱাই হয় জানেনে, গোটেইকেইটা মানে লগ হৈ মেলি আমি খাওঁ। সেইকাৰণে বা নাথাকিলে বেয়া লাগে, কেতিয়াবা চয়নিকা নাথাকিলে বেয়া লাগে, ভাইটি নাথাকিলে বেয়া লাগে, সেয়া হৈ থাকে। আৰু সদায়তো আমি গোটেইখিনি মানে সদায় এনেকুৱা নহয় যে লগ পাম, কেতিয়াবা চবৰে কাম থাকে ন, সদায়নো ক'ত লগ পাম। আৰু যেতিয়া পাৰোঁ সময় মিলাই মেলি আমি খাওঁ কৰোঁ। সেয়াই আজি আপোনালোকৰ লগত মোৰ সময়খিনি বেমাৰৰ গাৰে শ্বেয়াৰ কৰিছোঁ। ঘৰত আমি তিনিজনীয়ে এতিয়া ৰাজত্ব কৰি আছোঁ, আজি মন যায় তেনেকৈ খানাবিলাক খাই আছোঁ। বেমাৰী যদিও খাবলৈ এৰা নাই, সকাম এৰা নাই, বিয়া এৰা নাই, চব দিয়ে ধুনীয়াকৈ সিজিছে। কোনোবা এটা বাঁহৰ যে কিবা বগাকৈ চামনি বহি যায়, কি বাঁহ বুলি ক'বা এইটো? আৰু কিবা এটা নাম বুলি কয় এইটো বাঁহ। সিজাটো কিন্তু ধুনীয়া সিজিছে। আমাৰ একদম খানা ৰেডি আৰু এতিয়া আমি ভাতটো খাই লওঁ। আমাৰ সময়বোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু সকলোৱে আশা কৰিছোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পাব। আজিলৈ তেনে আহিছোঁ, পুনৰ লগ পোৱা আশাৰে অন্য এটি ভিডিঅ'ৰ সৈতে।